स्मोकिंग एंड ड्रिंकिंग इज इंजurious टू हेल्थ। सिगरेट और शराब पीना सेहत के लिए हानिकारक है। ঘুৰি চোৱা না চাচোন চাই 2 নম্বৰ জানিলা চা যেন কলগেট আৰু কাজলে পচাহে কৰিছে চা চাই 2 নম্বৰ মজা মজা কলি এইবোৰ কিয় কহ হা এইবোৰ নকৰিবি কোনোবা এদিন যেতিয়া তহঁতৰ গালত এনেকে পৰিব তেতিয়া গম পাবি সেইটো হ'বই হে अरे अथनि जो मार्केटे बर मजा आছিলে बे पटाब पोৱা হলে এটা হসাকে দেই কথা শুনাচোন তই কেলে এইবোৰ কৰবা কচোন কি পাও কৰি ভাই তাৰ কথা শুনা ৰাতি খোৱা মদ বন্ধ এতিয়ালৈকে যোৱাই না তাৰ কথা
আজি ক্লাছটো কৰি ভাল লাগিল ভাল লাগিছে পাৰিব লাগিব বেছিকৈ বদলাই আহি থাকিব দেই ঐ সেই অভদ্ৰকেইটালৈ চাচোন আজিও কেনেকৈ বহি আছে সঁচাকৈ সিহঁতৰ অকণো দাস নাই কেতিয়াবা এনে লাগে গালত 5 নম্বৰ বহাই দিম চা সিহঁতে সদায় আমাক জোকাই অভদ্ৰামি কৰে আজি সিহঁতক এটা শিক্ষা দি যাম বৈ ও মইনা কলৈ যোৱা এবাৰ ঘূৰি চোৱা না ও মইনা নম্বৰ দি যাবা নি আমাক দাদা আপোনালোকক আমাৰ ঠিকনাৰ নাম্বাৰহে লাগে এয়া দিছো লওক ঐ মাৰি দিলে বে আবে সঁচাকে মাৰি দিলে চোন চা 5টা আঙুলি বহুৱাই দিলে আরে বন্ধু তার যে তাই পেলে বৰ চাই আছো কথাটো কি আরে বেটা ই খালত পৰিল বে সঁচাকে খালত পৰিলে নি বন্ধু কি কম তহঁতক আৰু তহঁতক নকৈ কাক কম আচলতে মোৰ কি হ'ল মই নিজে নাজানো এই যে ছোৱালীজনী গ'ল তাইক যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰা মোৰ মনটো তাইৰ প্ৰতি গুচি গ'ল মই যেন তাইক ভাল পাই পেলাইছোঁ কিবা এটা কৰি তাইক নাম্বাৰটো গোটাই দিয়াচোন ঐ মই নোৱাৰো এ ভাই ৰ না ভাল ভাল বহুত দেখা নাই যে ভালে আছো কেনেকুৱা মজা তোমাৰ আছো ভাই মই আজি তহঁতৰ ওচৰত এটা হেল্প বিচাৰি আছো আৰে কি হেল্প ক না ভাই আমি সদায় আছো এই যে ছোৱালীজনী তাই কথা তহঁতকতো এদিন কৈছিলো আৰু মোৰ কি হৈছে নাজানো তাইক নেদেখাকে মই থাকিব নোৱাৰো আজি কথাখিনি কৈ দিম ভাবিছো যাওঁ বৈ লগ পাম নহয় চাগে তাইক মজা বল আমি আছো মজা বে শুনা মই তোমাক দেখাৰ পৰা মোৰ কি হৈছে মই নাজানো মই যেন তোমাক ভাল পাই পেলাইছো তুমি মোৰ হবা নে ময়ো তোমাক ভাল পাওঁ মই তোমাক কথা এটা শুনো তুমি বাৰু মোক সঁচাকৈ ভাল পোৱা নে সঁচাকৈ ভাল পাওঁ মোৰ ভয় হয় জানা কেতিয়াবা যদি তুমি মোক পাহৰি যোৱা মোৰ কি হ'ব ভয় কৰিবলগীয়া কি আছে মই তোমাকেই ভাল পাওঁ আৰু তোমাক কেতিয়াও এৰি নাযাওঁ সঁচানে
নেফলা কি খবৰ আজিকালি দেখিব লাগে হ'ল ঘৰতে কি কবি কি বেটা ছোৱালী মানুহ পাহৰি গ'ল নেকি নাই নাই সদায় দাদাৰ লগত আছে তোক দেখা নাই কেতিয়া অহা নাই তই বহুত দিন আৰে গাইজনী তোক সঁচাই ভাল পায় দেই তাইক দেখোন সেইদিনা বেলেগ এটা মাইকত পৰতে দেখিছিলোঁ তই তাত গৈ এনেই লাগি আছ নি দে আৰে কি কৈছ তই বন্ধু হৈ এনেকুৱা কথা ক'ব পাৰনে তাই মোৰ আৰু মোকে ভাল পায় দ্বিতীয় দিনা এনেকুৱা কথা নকবি আৰু এই যা 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 আৰে যা 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 বাদ দে পইচা নাথাকিলে হ'ল যা হেল্ল' অঁ হেল্ল' কি কৰিছ এনেই ঘৰতে আছোঁ তই মোক সঁচাই ভাল পাৱনে পাওঁ গো তই যদি সঁচাই মোক ভাল পাইছিলি তেতিয়াহ'লে আজি মোলৈ গুচি আহ তুমি এইবোৰ কি কৈছা কি কৈছ তাত তোক গুৰুত্ব দিবলৈ দৰকাৰ নাই মই গৈ আছোঁ তই ওলাই থাক ঠিক আছে তেনে পুৱাই চকুহাল মেলি লৈ গলো মুগা ধুবলৈ আয়ে বাকী দিয়া ৰঙাচা খায়ে মই হাললৈ যাওঁ তুমি চাগে তেতিয়া খোৱা পাতিতে আছা তুমি চাগে তেতিয়া খোৱা পাতিতে আছা দেখিছানে সপোনত শুনিছানে মৰমত যিটো গীত তোমাৰ সতে সপোন নদীৰ পাৰতে গাওঁ যিটো গীত তোমাৰ সতে সপোন নদীৰ পাৰতে গাওঁ বিপ্লৱ কেমেৰামেন নহয় কেনে চলিছে ভাল তোৰ খবৰ ক মোৰ খবৰ ভাল ভাল তোৰ আছো দে ঐ আমাৰ যে ৰমেনে ৰূপালীক দিয়া পিছে ন আচ্ছা আৰে কি মজা যৌতুক দিছে ন কি ক তোলেহে বেয়া লাগে দে একো এটা নিদিলে নহয় তোক সঁচাকে দে আৰে শুন তহঁতক কিমান দিনৰ পিছত লগ পাইছো আৰু তই কি কথা কৈছ শুন তাইক মই ভাল পাইছো সঁচা অন্তৰে
আৰু যৌতুক বিচাৰি নহয় তাই সম্পত্তিক ভাল পোৱাহেঁতেন কেতিয়াবাই তাইৰ পৰা সম্পত্তি বিচাৰিলে তহঁতি যাতে আৰু দ্বিতীয় দিন মোৰ ওচৰলৈ এনেকৈ কথা ক'বলৈ নহ'ব অথৈ যা এই যা 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 ভাল কথা ক'লে বেয়া পায় কালি ওলাই গৈছো ৰাতিয়ে মোক যৌতুকৰ কথা কয় কোন আছে কি দিলা মোক আজি তোমাৰ কি হ'ল এয়া তোমাৰ মুখত কিহৰ গোন্ধ আজি তুমি কি খাই আহিছা নিজৰ পইচাই গৈছো বাপেৰ ঘপে কি আনিলে এয়া তোমাৰ মুখত আজি কি শুনিবলৈ পালো কান্দি দেখাবলৈ ৰাতি খুৱাই দিলে মোক আজি সৰুতে মোক বিয়া শুনিব মানে সৰুতে মোক বিয়াও পাতি দিলে আৰু আজি আমাৰ যৌতুকৰ কাৰণে মাইকী চেন্দুৰ ক'ত বুজিছা শুনা মাইকী দিয়া বজাৰখিনি আনি দিছিলে 100 টকা দিন মানে বেয়া বুলিব চুপ দিন ভাল ভাল আমাৰ ক'লে কৈছো কি কৈছো মানে মই আকৌ বুজিয়ে পোৱা নাই ৰাতি আঞ্জা চুপ চুপ বেয়া বুলিব ভাল মই মাজুৱে মোক কালি ভাল বুলি কৈ আছে আজি মই মাজুৱে চব মজা কুকুৰ লগৰকেইটা আজি মই বিয়া পাতিলোঁ মই ঘৰলে মোক যৌতুক দিয়া নাই মোক নালাগে তাহাঁতে কি কৈ আছে বিয়া বলা হৈ আছে ন বুবু বাবা কৈ থাকিব কাষত কোথায় দিছে কি দিছে কয় নেকি সেইবোৰ চাই আমি লাগিছে মই আকৌ খাই আহোঁ লগৰবোৰ বৰলে হৈ আছে কোন ফচিব লাগিছিল কাৰ কাৰণে কৰিছিলোঁ মই ফচিবলৈ আছোঁ গৈ পেলাই
ঘৰ ক'ত ন কোন খাইছে জবৰা ক'ত ন জবৰা ক'ত জবৰা কৰি বিচাৰিব জবৰা আরে জপনা নাই জেৱাটো হ'ব ন জেৱাটো দিলা বাই কৈছে আমাৰ নাই পাব মই নাই পাওঁ মই ঠিকে আছোঁ না ওলা নাই আকৌ হাৰা কি যৌতুক আমাৰ না যৌতুক যাব কি আহিলে লগাব হাঁহিছে দিয়া যৌতুক যাব মই হাঁহি দিছোঁ তহঁতি যে বৌ না বেং চাব চেলুন থৈ যা লৈ যা হাতে বেটি ওলাই আজি 2 লাখ টকা লাগিব মোক যৌতুক যাব কি লাগিব No. No. Girl. God, Miley. No. তুমি আজিও খাই আহিছা Tu tak lagi on. Tu apa orang kaya ni? Mau kaya mau baca kaya. Bisa baca tu apa? Jodoh kan apa pun 2 লাখ টাকা লাগে আজি মই এইবোৰ কি শুনিবই পালো কিয় শুনিব পালো আজি এইবিলাক কান্দিটো কবলৈ আহিছ আৰু এবার কি করবে আলো এবার কি করবে আলো বন্ধুর কথা লাগে পত্রিক ধ্বংস করে ফেলালো প্রভু মুজি টকা ঠান্ডা মাৰ কোলাত জন্ম হোৱাৰ পাছত সবাই হাতত ধৰি ডাঙৰ দীঘল হোৱাৰ পাছত ভগৱানে এখন বিশাল পৃথিৱী দিছে য'ত আছে ৰং বিৰঙৰ বহুত ৰং তাত সোমাই আছে ভাল বেয়া সকলো গুণ যদি ভাল ৰংবোৰ নিজেই বিচাৰি ল'ব পৰা যায় তেতিয়া নিজৰ বাবে ভাল নহ'লে বেয়াবোৰ বিচাৰি ল'লে নিজৰ বাবেই বেয়া সকলোলৈ অনুৰোধ প্ৰথমে নাৰীক সন্মান কৰিবলৈ শিকক আনৰ ঘৰৰ জীয়ৰীক বোৱাৰী কৰি আনি যৌতুকৰ বাবে অত্যাচাৰ কৰাটো বন্ধ কৰক সেই নাৰী এগৰাকী আপোনাৰ মাৰ দৰেই নাৰী নহ'লে শেষত ৰঙীন জীৱনৰ সপোনবোৰৰ দৰে সকলোবোৰ সপোন হৈ ৰৈ যাব